নমস্কাৰ। আজি পাঠ কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম সেউজীৰ সমাধি। কবিতাটো মোৰ জীৱনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ সেউজীয়া পোহৰত সন্নিৱিষ্ট আছে। সেউজীৰ সমাধি। ধৰাৰ বুকু অক্ষুণ্ণ ৰাখিবলৈ, হাহাকাৰৰ পৰা মুক্তি পাবলৈ নিদিব কেতিয়াও সেউজীৰ সমাধি। বিষাক্ত কলা ৰঙক বৰণ নকৰিব, ৰঙৰ সমাহাৰেৰে জীৱনৰ নক্সা আঁকিব। এন্ধাৰ ৰাতি সঘনাই আহিলে অবাগা হৈ লুটিয়াই নপৰিব, সেউজীয়া বন্তি জ্বলাই কৰিবা নতুনকৈ দিৱসৰ সৃষ্টি। জীয়াই থকা মানৱৰ অক্সিজেন প্ৰাণৰ প্ৰাণ, সেয়া একমাত্ৰ গছেই কৰে দান। ভাগ্য বুলি ধ্বংস নকৰিব তোমাৰ জীৱন নিজ হাততে, কৰ্ম ঠিকনাত ব্যস্ত থাকি সেউজীয়া ধৰণীক জীয়াই ৰখা, এয়াই হ'ব স্বৰ্গ সম। হে মানৱী, নিদিব সেউজীৰ সমাধি। কবিতাটো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু ভুল হ'লে আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।